हेलो ভিউৱাৰ্ছ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ফটোখিনি দেখি গম পাইছে কিমান এটা ধুনীয়া ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছো। গতিকে বলক ৰেচিপিটো ষ্টাৰ্ট কৰো। ৰেচিপিটোৰ বাবে যিখিনি ইনগ্ৰেডিয়েন্টছ লাগিব মই আপোনালোকক ইয়াতে দি দিছো, আপোনালোকে চাই লওক। আৰু মই আজি এই ৰেচিপিটোৰ বাবে এনেকুৱা এটা ৰেগুলাৰ টি কাপ ইউজ কৰিছো। আপোনালোকে যিকোনো চাহ খোৱা কাপ ইউজ কৰিব। এতিয়া মই লৈছো 1 কাপ পিঠাগুৰি, ঘৰতে খুন্দি লোৱা পিঠাগুৰি লৈছো। যিকোনো চাউলৰ গুৰি আপোনালোকে ল'ব পাৰিব। এতিয়া লৈছো 1 কাপ ময়দা, যিটো কাপেৰে মই পিঠাগুৰিখিনি লৈছো একেটা কাপকে ব্যৱহাৰ কৰিছো আৰু গোটেই মেজাৰমেণ্টখিনি মই এইটো কাপেই ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াতে 4 চামুচমান গুৰি কৰি লোৱা চেনি লৈছো। মিঠাটো কম হৈছিল, আপোনালোকক যদি মিঠা বেছি লাগে তেনেহলে আধা কাপ মান ইয়াতে চেনি দিব। তাৰ পাছত মই ইয়াতে 1 কাপ গাখীৰ ইউজ কৰিছো। মই আমুল তাজা লৈছো, আপোনালোকে যিকোনো গাখীৰ ইউজ কৰিব পাৰিব। ইয়াতে আপোনালোকে কোকোনাট মিল্কো দিও বুলি ক'লে দিব পাৰিব, তেতিয়া এটা কোকোনাটৰ ফ্লেভাৰ আহিব, তেতিয়াও খাবলৈ বহুত টেষ্টি হয়। যিকোনো মিল্ক আপোনালোকে ল'ব পাৰিব আৰু এনেকৈ অলপকৈ দি মিক্সাৰটো ভালকৈ কৰি যাব। একেবাৰতে দি নিদিব, যিহেতু তেতিয়া লাম্পছ বনি যাব, তেতিয়া বহুত দিগদাৰী হয়। আমাক এটা স্মুথ বেটাৰ লাগে, গতিকে অলপকৈ দিব আৰু ভালকৈ গোটেইখিনি মিক্স কৰি যাব। 1 কাপ গাখীৰ দিয়াৰ পিছত আমাৰ মিক্সাৰটো এনেকুৱা ডাঠ হৈছে। আমাক এটা পাতলীয়া মিক্সাৰ লাগে। মই আপোনালোকক দেখাইছো, এইটো কেক বেটাৰত দিয়া নিচিনা এটা মিক্সাৰ হৈছে। গতিকে মই ইয়াতে এতিয়া 2 কাপ পানী দিম। একেটা কাপে ইউজ কৰিছো। এতিয়া প্ৰথমতে অলপ পানী দি মই মিক্স কৰি যাম, যেতিয়ালৈকে মই এটা পাতলীয়া বেটাৰ নাপাওঁ। আপোনালোকক দেখুৱাই যাম। আপোনালোকে এনেদৰে কমকৈ দি কৰি ল'ব। আৰু এতিয়া মই 2 কাপ পানী ইয়াতে দিয়াৰ পিছত আপোনালোকক দেখুৱাইছো, এনেকুৱা এটা পাতলীয়া বেটাৰ পাইছো। এতিয়া এইখিনি এখন চেকনিৰে চালি ল'ম, যিহেতু আমাক এটা স্মুথ বেটাৰ লাগে, তাতে গুৰি থাকি গ'লে দিগদাৰী হ'ব। সেইকাৰণে আমি এনেকৈ বেটাৰখিনি চালনিৰে চেকি ল'ম। আৰু যিহেতু মই ইয়াতে আজি 4টা কালাৰ ইউজ কৰিম, সেইবাবে মই 4 ভাগ কৰি লৈছোঁ। আপোনালোকে যিমানটা কালাৰ ইউজ কৰিব সেই হিচাপত বেটাৰটো ভাগ কৰি ল'ব, খালি সমানে ভাগ কৰিব। মই সমানে 4 ভাগ কৰি ল'ম। আপোনালোকে 2টা কালাৰ ইউজ কৰিলে সমানে 2 ভাগ কৰি ল'ব। এয়া মই বেটাৰখিনি সমানে 4 ভাগ কৰি ল'লোঁ। আপোনালোকে যিমানটা লেয়াৰ্ছ বনাব সেই হিচাপত ভাগ কৰি ল'ব। এতিয়া ইয়াতে আমি কালাৰ মিক্স কৰিম। মই একদম অকণমান ৰেড কালাৰ দিছোঁ, দেখিছেনে? একদম অকণমান কালাৰ দিলেই হ'ব, যিহেতু ৰেড কালাৰটো বহুত ডাৰ্ক আহে, গতিকে একদম অকণমান মই ইউজ কৰিছোঁ। আৰু ভালদৰে এইখিনি মিক্স কৰি ল'ব আপোনালোকে। ঠিক একেদৰে মই একদম অকণমান গ্ৰীণ কালাৰ লৈছোঁ, কিন্তু মোৰ গ্ৰীণ কালাৰটো বেছি কম হ'ল। আপোনালোকে পিছত দেখা পাব লেয়াৰ্ছখিনিত মোৰ গ্ৰীণ কালাৰটো ভালদৰে নাহিলে। গতিকে আপোনালোকে যদি গ্ৰীণ কালাৰ বা য়েল্ল' কালাৰ ইউজ কৰে তেতিয়া অকণমান বেছিকৈ দিব। এতিয়া মই কোকো পাউডাৰ 1 টেবুলস্পুন ইউজ কৰিছোঁ। সেইটো মই চকলেট লেয়াৰটোৰ কাৰণে। আপোনালোকে যদি বিচাৰে অকল চকলেট লেয়াৰ আৰু হোৱাইট লেয়াৰ এটা দি পেলাইও বনাব পাৰে, তেতিয়াও খাবলৈ বহুত টেষ্টি হয়। কিমান লেয়াৰ্ছ দিয়ে, কেনেকুৱা কালাৰ ইউজ কৰে সেইখিনি আপোনালোকৰ ওপৰত। মই ইয়াতে পিংক, গ্ৰীণ, চকলেট আৰু হোৱাইট কালাৰ লেয়াৰ ইউজ কৰিম। কোকো পাউডাৰ দিয়াৰ পিছত এইখিনি ভালদৰে মিক্স কৰিব। আৰু যদি বিচাৰে এই কোকো পাউডাৰ লেয়াৰটোত আপোনালোকে অকণমান এক্সট্ৰা চেনি দিব পাৰে, কিন্তু নিদিলেও বেলেঞ্চ হৈ যায়, এইটো কোনো কথা নাই। এতিয়া যিহেতু অকণমান লাম্পছ আছে, মই এইখিনি আকৌ এবাৰ চেকি ল'লোঁ ভালদৰে। যিহেতু আমাক একদম স্মুথ বেটাৰ লাগে, মই আপোনালোকক কৈছোঁৱেই। আপোনালোকে এনেদৰে কৰি যাব আৰু মোৰ ভিডিঅ'টো চাই যাব শেষলৈকে, মই আপোনালোকক দেখাই যাম টেকনিকটো। এতিয়া আপোনালোকে অকণমান ভেনিলা এচেঞ্চ একদম অকণমান এক ড্ৰপ চবতে দি দিব। মই কোকো পাউডাৰ লেয়াৰটোত ভেনিলা এচেঞ্চ দিয়া নাই, যিহেতু চকলেট ফ্লেভাৰটোৱে লাগে। এতিয়া মই এটা কেক টিন লৈছোঁ আৰু ভালদৰে ৰিফাইন অইল দি এনেকৈ ব্ৰাছ কৰি লৈছোঁ। 4টা ছাইডে ব্ৰাছ কৰি ল'ব ভালদৰে, মই দেখুওৱাৰ দৰে। আপোনালোকে যিকোনো ষ্টিমাৰত এইখিনি ষ্টিম কৰি বনাব পাৰিব। যিহেতু চবৰে ষ্টিমাৰ নাথাকে, মই কেৰাহীতে আপোনালোকক বনাই দেখাইছোঁ। মই এখন কেৰাহীত পানী দিছোঁ, পানীখিনি গৰম হ'বলৈ দি তাতে এডাল ষ্টেণ্ড দি দিছোঁ আৰু কেক টিনটো গ্ৰীজ কৰি লোৱা আছে। এতিয়া মই ইয়াতে আপোনালোকে দেখিছে দুহেটা মই দিছোঁ কোকো পাউডাৰ লেয়াৰটো। কোকো পাউডাৰ দিয়া লেয়াৰটো একচুৱেলি যিমান আপোনালোকে লেয়াৰকেইটা ইভেন পাবলৈ কাৰণে প্ৰতিবাৰতে সমান দি যাব।
এতিয়া এইটো ইয়াতে ষ্টিমাৰত ভৰাই দিছোঁ কেৰাহীত দি আমি 2-3 মিনিট ষ্টিম হ'বলৈ দিম যেতিয়ালৈকে লেয়াৰটো ভালদৰে ছেট হৈ নাযায় তাৰপিছত আমি নেক্সট লেয়াৰ দিম নহ'লে যদি ছেট নহয় দুইটা লেয়াৰ মিক্স হৈ যাব সেইকাৰণে আপোনালোকে চাই ল'ব যে দুইটা লেয়াৰটো যাতে ভালকৈ ছেট হৈছে তেতিয়াহে নেক্সট লেয়াৰটো আপোনালোকে দিব আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে মোক প্লিজ কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু নতুনকৈ যিসকলে চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব এতিয়া এবাৰ চেক কৰি লৈছোঁ আমাৰ এইটো লেয়াৰ হৈ গৈছে গতিকে মই এতিয়া ইয়াতে হোৱাইট কালাৰ লেয়াৰটো দিম সমান দিছোঁ আপোনালোকে চাই যাব মই দুহেটা কোকো পাউডাৰ লেয়াৰ দিছিলোঁ কাৰণে দুহেটা মই এতিয়া হোৱাইট কালাৰ লেয়াৰটোৱে দিছোঁ আৰু এনেকৈ মিক্স মানে ভালদৰে মিলাই দিছোঁ ছাইডবিলাক আকৌ এইটো ষ্টিম কৰিম ছেট হ'বলৈ দিম এনেদৰে মই গোটেইখিনি লেয়াৰ দি ল'লোঁ আৰু দি পেলাই লাষ্টৰ যোনটো লেয়াৰ আপোনালোকে বেছি সময় ষ্টিম কৰিব কমচে কম 10 মিনিটমান লাগে আৰু এতিয়া মই ওপৰত অকণমান ডাৰ্ককৈ লেয়াৰটো দিলোঁ ডাৰ্ককৈ ৰেড কালাৰ দি পেলাই লেয়াৰটো দিলোঁ আৰু এইটো কটাৰ আগত আপোনালোকে কমপ্লিটলি ঠাণ্ডা হ'বলৈ দিব নহ'লে কাটিবলৈ দিগদাৰ হ'ব এয়া চাওক কিমান ধুনীয়াকৈ গোটেই লেয়াৰ্ছখিনি ওলাইছে খালি গ্ৰীণ কালাৰটো মোৰ কম হ'ল মই আপোনালোকক প্ৰথমতে কৈছিলোঁ সেইবাবে গ্ৰীণ কালাৰটো ভালকৈ দেখা পোৱা নাই হোৱাইট আৰু গ্ৰীণটো মিলি একে ধৰণৰ হৈ গ'ল গতিকে গ্ৰীণ কালাৰ বা য়েলো কালাৰ দিলে আপোনালোকে অকণমান কালাৰটো বেছিকৈ দিব আৰু এয়া আমাৰ হৈ গ'ল মই কমপ্লিটলি ঠাণ্ডা হোৱাৰ পিছত এনেদৰে স্কুৱেৰ কাটি লৈছিলোঁ খাবলৈ বহুত টেষ্টি হৈছিল আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব আৰু মোক জনাব কেনেকুৱা পালে যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ' লৈ লগ পাম থেংক ইউ